পুৰা সুইমিং কৰি আছে ইয়াত আহিলে সুইমিং কৰিব ইমান ওপৰত চক ইমান ধুনীয়াকৈ বনাই আছে ধুনীয়াকৈ লৈ এভৰিৱান আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ধুনীয়া এখন ৰিজৰ্টলৈ যাওঁ আৰু শিৱসাগৰত ধুনীয়া ৰিজৰ্ট বুলিবলৈ এখনেই আছে আৰু সেইখন আপোনালোকলৈ লৈ যাম ধুনীয়াকৈ আৰু আপোনালোকে সকলোৱে জানেই যিখিনি শিৱসাগৰত থাকে সেইখিনি সকলোৱে জানে কিন্তু বাহিৰৰ পৰা দূৰৰ পৰা অহাবিলাকে নাজানিব পাৰে আৰু এতিয়া ধুনীয়া ৰিজৰ্টনো কোনখন এবাৰ আপোনালোকক যাওঁ তাকে মুনি যাব কোন যাব সকলো আপোনাক দেখাই থাকিম ওলালি ওলালো এতিয়া যাওঁ অঁ ঠিক আছে তেতিয়াহ'লে যাওঁ বলক এনেকৈ ওলালা দেই পইচা আছে না তাত নাই ৰ'বা দিম ওলালানে ওলাইছোঁ আৰু তেতিয়াহ'লে ব'লা সোনকালে কৰা শিৱসাগৰ যিখিনি মানে ওচৰৰ মানুহ শিৱসাগৰৰ পৰা ওচৰে পাজৰে সকলোৱে জানে সেই ৰিজৰ্টখনৰ কথা কিন্তু যেতিয়া দূৰৰ পৰা ইয়ালৈ শিৱসাগৰলৈ মানে আহে তেতিয়া মানে কি হ'ল মানে মানুহে মানে নাজানে ইমান ধুনীয়া যে ৰিজৰ্ট এখন যে শিৱসাগৰত আছে যেতিয়া মানে জুবিন দা আহিব বহুত দেৰি থাকে মানে আৰু ইমানেই ভাল পায় মানে কি ক'ম আৰু সেইকাৰণে যাওঁ এনেকুৱা ধুনীয়া ৰিজৰ্ট তাতে কথাটো কি আগতকৈ বহুত ধুনীয়া কৰিলে বোলে সেইকাৰণে তাকে যাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি আপোনালোকে দূৰৰ পৰা চাই আছে কেতিয়াবা শিৱসাগৰ আহিম বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক সুবিধা হ'ব কাৰণ মানুহে ৰংঘৰ শিৱদৌল চাই পেলাই গুচি যায় কিন্তু ৰংঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ ডিফাৰেঞ্চতে আছে এই ধুনীয়া ৰিজৰ্টখন আৰু কেনেকুৱা ভিতৰতো আপোনালোকক দেখাব চেষ্টা কৰিম বহুত মজা গৈ থাকোঁ বলক অলপ সেইটো ৰোডতে একেটা ৰোডতে অলপ দূৰ গ'লেই আপোনালোকক পাই আছোঁ প্ৰায় 1.5 কিলোমিটাৰমান হ'ব আপোনালোকক দেখাই আছোঁ চাই ভাস্কৰজ্যোতি চিনেমা হলৰ কিনাৰতে মানে জোন স্কাই এইখন ৰিজৰ্ট পুৰা চিনেমা চাই আছে মানুহ গাড়ী লাইন পুৰা আহি পাই গ'লোঁ এতিয়া ধুনীয়াকৈ সোমাই যাওঁ কি কোৱা ভিতৰতো কেনেকুৱা এতিয়া আপোনালোকক চব দেখাই আছোঁ অঁ চামিয়া 1 নম্বৰত গৈছে নেকি অঁ চামিয়া ক'ব নোৱাৰা হৈ গৈছে একদম বৰ ধুনীয়া একদম ৰেষ্টুৰেণ্ট হয় ভিতৰতো চব কিমান ধুনীয়া আৰু এতিয়া মানে ডাইৰেক্ট মানে ৰিজৰ্টখনলৈ যাওঁ বলক বাহিৰলৈ সেইখন খুলি আছামিয়া আমি যাওঁ বলটো ঠেল পাৰিবি নাই বহুত ডাঙৰ বল গুচি বহি লৈ ধুনীয়াকৈ ফটো মাৰে একদম ধুনীয়া লাগে আৰু বাহিৰটো চক পুখুৰী চাওক এইটো সোমাই আহিয়ে মানে এতিয়া মানে কথাটো কি ইয়াত মানে ৰাতি হ'লে মানে বৰ ধুনীয়া লাগে ৰাতি লাইট চাইটবিলাক জ্বলাই দিয়ে আমি এতিয়া দিনতে আহিলোঁ আৰু এই জোনস্কা ইমান ধুনীয়াকৈ লিখি থোৱা আছে অঁ জান ব'লা ইমান ধুনীয়া চক গোটেই মানে গ্ৰীনেৰী গোটেই ধুনীয়াকৈ একদম ফুলবিলাক ইমান ধুনীয়াকৈ আছে চবফালে ফুল একদম ধুনীয়া একদম এই চামিয়া একদম ক'ত সোমাই দিছে দেই চামিয়াই মই এতিয়া ধুনীয়াকৈ ইয়াত বহি আছোঁ ন বহি মেলি ধুনীয়াকৈ বাহিৰটো চব কিমান ধুনীয়া একদম কোনটো আৰু এইটো চুইমিং পুল মানুহে আজি সাঁতোৰা মেলা নাই একদম মানে আমি সাঁতুৰিম বুলি আহিছিলোঁ কিন্তু বৰষুণ দি দিলে নামিবা নি জান নামিবা নি বহুত দ আছে ইয়াৰ পৰা দেখিবলৈ বাম লাগিছে কিন্তু বহুত দ আছে এইটো সৰু ল'ৰা ছোৱালী এইটো পুল এইটো ডাঙৰ মানুহৰ দেই গুচিয়া ফটো মৰা পজ অকল গুচিয়া চামিৰা তই ইয়াতো নাচিবলৈ এৰা নাই নি ইমানে গৰম উঠিছে নহয় গোটেইখন ঘূৰি মেলি মানে গৰম পৰিছে যে সেইকাৰণে বোলো আইচক্ৰীমকে খাই লওঁ মুনিয়ে মানে আইচক্ৰীমে খায় হয় ন আইচক্ৰীম তেতিয়াহ'লে খাই লওঁ পটাপট তাৰপিছত খানা আহি আছে আপোনালোকক চব দেখাই আছে নেকি খাই পেলাই কিন্তু বেলেগ টেষ্টি লাগিছে দেই এতিয়া মানে কথাটো কি মানুহবোৰে চাই আছে এতিয়া আপোনালোকক মনে কৈ দিছোঁ মই ইমান দাম দি আইচক্ৰীম খোৱা মানুহ নহয় মানে 130 টকা লৈছে দেই ইমান দাম দি খোৱা মানুহ নহয় এতিয়া উপায় নাই এতিয়া খাই আছোঁ মানুহে চাই আছে নাই এইটো পূৰা দি আছে ধুনীয়া আচলতে সিহঁতি খাই মই খাবলৈ বেয়া পাওঁ গাত লাগি যায় 130 টকা ধেমালি নি এইখনত পুৰা চুইমিং কৰি আছে ইয়াত আহিলে চুইমিং কৰিব পাৰি কৰিবি নি চুইমিং আচলতে চুইমিং কৰিবলৈ খুব মন আছিলে কিন্তু মই কাপোৰ নানিলোঁ আৰু বতৰটো বৰ ভাল দেখা নাই আজি নালাগে বেলেগ এদিনাখন কৰিবা চামিয়া তুমি চুইমিং কৰিবা নি ইয়াতো নিচিনাকৈ কৰিবা নি ক'ত নালাগে সেইটো চুইমিং কৰিছে সেইটোকে আমি বেলেগ এদিনাখন কৰিম আচলতে মানে কি হ'ল এইজনী কৰিবলৈ মন আছে মই কাপোৰ নানিলোঁ সেইকাৰণে বেলেগ এদিনাখন কৰিম আৰু আপোনালোকক দেখাম দেই চাবলৈ এতিয়া আমি এনেকৈ আৰু
বেলেগে কৰাকে দেখাই দিছে আচলতে লগত দুটা তিনিটা আহিলে মানে ভাল চুইমিং কৰিবলৈ মানে পূৰা এনজয় হয় এতিয়া অকলে বৰ ভাল নালাগিব সেইকাৰণে মানে আজি নকৰোঁ বেলেগ এদিনাখন কৰিম আপোনালোকক দেখাম বাৰু পূৰা কৰি আছে এইটো মজাই বেলেগ গোটেই 4-5টা একেলগে আহিছে আৰু পূৰা কৰি আছে এইটো মজাটোৱে বেলেগ আমাৰ স্বামীয়ে কিন্তু খুব ভাল পাইছে পূৰা দৌৰা-দৌৰি কৰি আছে দেখিছে এইখনো ৰেষ্টুৰেণ্ট ইয়াতো খাব পাৰে বাহিৰতো মানে ৰেষ্টুৰেণ্ট এখন আছে আৰু মানে পৰিৱেশটো ধুনীয়াকৈ আপোনালোকক দেখালোঁ ইয়াৰ পিছফালৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ চাই থাকিব কৰাৰ পিছত মানে তিতি থাকে যে ধুনীয়াকৈ খাবৰ কাৰণে কিমান ধুনীয়াকৈ বনাই দিছে চাওক পিছফালে আগত এইটো নাছিলে এইটো এতিয়া ধুনীয়াকৈ বনাই দিছে একদম মুৰা মানে হাৱা মাৰি থাকিলে পূৰা খাই থাকিবলৈ ভাল হ'ব চিনা হৈ থাকিব হয় নহয় একদম পৰিৱেশটো বৰ ধুনীয়া দেই পিছফালে বৰ ধুনীয়া চিষ্টেম বনাইছে এইবোৰ চাওক পানীৰ ওপৰত একদম বহুত ডাঙৰ পুখুৰী এটা আছে চাওক আৰু মানে এইবিলাক মানে নতুনকৈ এতিয়া ধুনীয়াকৈ বনাই আছে আৰু এইবোৰ আগত নাছিলে এইবোৰ পিছফালৰ পুখুৰীটোত মানে কিমান ওপৰত চাওক কিমান ধুনীয়াকৈ বনাই আছে ধুনীয়াকৈ সেইফালে নাযাবি এইবোৰ নতুনকৈ বনাই আছে হৈ যোৱাৰ পিছত আৰু ধুনীয়া লাগিব চাওক একদম পূৰা হাৱা মাৰি আছে ডাঙৰ মানে কটেজ বনাই আছে বহুত 1 2 3 4 5টা মানে গোটেই ৰাউণ্ডটো বনাব নেকি চাওক পূৰা পুষ্পুটি থৈছে যেতিয়া হৈ গ'লে আৰু মানে ভাল লাগিব কি কৰিছ ন কি কৰিছ আৰু এতিয়া মানে গোটেইখন ঘূৰিলোঁ আৰু এতিয়া মানে অকণমান ভোক লাগিছে তাকে কিবা এটা খাই লওঁগৈ কিনো খাওঁ আপোনালোকক দেখাম নে কি দেখাবি নে নেদেখাও সব দেখাম যি হয় সব ষ্টৰি দেখাই যাব স্বামী আমি যাওঁ আমি খাবলৈ যাওঁ জানা পূৰা খাই আছে খেলিবৰ কাৰণে ধুনীয়াকৈ ইয়াত মানে কেবিন আছে একদম ধুনীয়া কেবিন এতিয়া এনেকুৱা কেবিন এটাতে আমি খাম আৰু এতিয়া বলক খাই লওঁগৈ তাৰপিছত দেখাই আছোঁ আচলতে ইয়ালৈ আহিলোঁ মানে খানাটো ইয়াতে মানে খাম বুলি আহিলোঁ সেইকাৰণে মিলাই আহিলোঁ টাইমটো এতিয়া মানে কি হ'ল পূৰা অৰ্ডাৰ আহি গ'ল মাল খানা আহি গ'ল কাশ্মীৰ পোলাও আৰু এইটো কি হয় চাহী পনীৰ তাকে এতিয়া একদম মুখবোৰ চব শুকান হৈ আছে তাকে ভোকো লাগিছে 4টা বাজিবলৈ হ'ল আৰু আনোতে প্ৰায় এঘণ্টামানে মানে লেট হৈ যায় নহয় অৰ্ডাৰ দিওঁতে এঘণ্টামান লাগে আহোঁতে সেইকাৰণে তাকে এতিয়া খাই লওঁ তাকে নে কি ঠিক আছে পটাপট পূৰা টেষ্টি হৈছে দেই কেনেকুৱা লাগিছে টেষ্টি বিৰাট টেষ্টি তাকে এতিয়া খাই লওঁ আৰু আপোনালোকক যি পাৰোঁ ধুনীয়াকৈ দেখালোঁ আৰু মানে কি ইজতখন সেইখনে আৰু এবছৰ 2 বছৰমানৰ পিছত আৰু ধুনীয়া হৈ যাব কেলৈ পিছফালৰ পুখুৰীটো যিটো দেখিছে সেইটো আগতে মানে একোৱেই নাছিলে এতিয়া ধুনীয়াকৈ বনালে মেলিলে আৰু এতিয়া কেনেকুৱা লাগিলে তোমালোকৰ ভাল লাগিলে মুনি পূৰা ফূৰ্তি কৰিলি কিন্তু এইজনী এটাই বেয়া লাগিলে মানে চুইমিং কৰিব নাপালে যিকোনো পিছত কোনোবা এদিন যাম ধুনীয়াকৈ চুইমিং কৰিম এদিন আৰু মানে কি এটা সৰু ভিডিঅ' আপোনালোকে যদি ভাল পালে প্লিজ ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব বাই বাই